Tuh ikut dari Keisha. Gue dari Keisha mau ada anak nih bro. Ini ada kiko dari Keisha anak ini. Sudah kan bisa apa nasi lu? Kebore dah dah kebore. Iya bro. Dah masuk andi. Kita bisa deh. Andi bang. Bah, kamu bos zane. Jadi sini apa lu? Hello, guru bihu tar karne mane eta saide tuh ge ase rasana. Kogen. Kailo guru bihu tar karne aro aji mane pitha banabo aro. Tai banabo aise pitha. Tai nibak logi. Aro akhirnya mau kali আছে তাই আৰু কাইলৈ কি কৰো কি আৰু কাৰণে আজি পিঠা হিচাপ বনাব বৰা পিঠা আৰু তাৰ কাৰণে নাৰিকল চকি আছে আৰু পিঠাৰ কুটি আনলা আৰু এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়াৰে মই এতিয়া মাই পিঠা বনাব আৰু তাইও পিঠা বনাব আৰু আপোনালোকক অলপমান মই একো নকৰোঁ দিয়ক এনে খাই মোক খুৱাই আছে কাম কৰবাতে মই তেল মাৰি ৰাখোঁ हमारे मैदामे पिठा बनाई से मत के जाने ना पिठा बनावा मैं पिठा बनाले ना एकदम गुड़ा हो जाए उल्टे दिबाई नपाऊँ पिठा खान और हमार मैदामे बनाई चाओ धुनु धुनु के बनाई तो ये तो ना मायो तुसी जाने बनावा चूरा नहीं ना खाबा ভাল এই বেশি ভাল লাগে হেম থিলে ভাল লাগে গুড মর্নিং হেল্লো ফ্রেন্ডস কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকসকলে বহুত ভালে আছে আৰু ময়ো বহুত বেছি ভালে আছোঁ আৰু এতিয়া মানে শুই উঠিলোঁ আৰু আজি গৰু গা ধোৱা যিহেতু গৰু বিহু হয় আৰু তাৰ কাৰণে এতিয়া মানে গা ধুব মই উঠিয়ে মানে মোবাইলটো হাতত লৈছোঁ এতিয়া মানে গৰু গা ধুবৰ কাৰণে কিবা কিবি যোগাৰ কৰি আছে লাও বেঙেনা কাটি আছে এই দেউতাই লাও বেঙেনা সৰু সৰুকৈ টিকলুককৈ কাটি আছে আৰু ইয়াৰে মালা গাঁঠিব আৰু ইয়াতে যিখিনি ৰয় মানে মালা গাঁঠি পিছত যিখিনি ৰয় সেইখিনি মানে আমি আঞ্জা বনাই খাব লাগে আৰু এয়া মালা গাঁঠি লৈছোঁ দেউতাই আৰু কি টিকলুক মানে পানী লাও এইটো টিকলুক মানে পানী লাও হৈছে আৰু দেউতাই গৰুক খুৱাবৰ কাৰণে মাহ হালধি দিছে তাতে পানী দিব মিক্স কৰি কিনে গৰুক খুৱাব আৰু এইফালে গাই গৰু সেই চাই আছে আৰু মানে ধুৱাব এতিয়া আৰু এইফালে মোৰ ভাগিনজনীয়ে ধুই দি আছে গৰু ধুনুকৈ বহুত মানে ইচ্ছা যায় গৰু গা ধুবৰ কাৰণে আৰু গৰু বহুত ভাল পায় গৰু ছাগলী বহুত ভাল পায় আৰু কি লাহে লাহে গোবে আহি পেৰে দি যাওঁ হোৱাৰ দৰে কি বুলি ক'ব লাগে গান কি ক'ব লাগে দীঘলতি দীঘল পাত গৰু কোবই জাত জাত মায়ে সৰু বাপে সৰু তই হলি বৰ গৰু শুনি ক'ব লাগে কোবে দিয়া ভাগিনজনীৰ যে মনটো কিমান ভাল লাগিছে তাই নিজেও নাজানে চাগে আৰু এইফালে দেউতাই মালা যে বনাইছিলে মালাই দি মানে গৰুৰ গাত মানে মুচি দিছে চাগে বেলেগ ঠাইত চাগে বেলেগ নিয়ম কৰে আৰু মানে আজি যিহেতু গৰু বিহু তাৰ কাৰণে এতিয়া সন্ধিয়া হৈছে এইটো বেলি মাছ যাবৰ হ'লে আৰু মানে এতিয়া এই কটাৰীখন লৈছোঁ আৰু এখন মনা লৈছোঁ মানে কিবা এতিয়া থোপা দিব না গৰুক মানে ধোৱা দিব এই থোপাৰ কাৰণে কিবা কিবি যোগাৰ লাগে সেই যোগাৰখিনি মানে লৈ আহোঁ আৰু আপোনালোককো দেখাওঁ আৰু আপোনালোকৰ ফালে নিয়ম নীতিবিলাক কেনেকুৱা কৰে বা আমাৰ ফালে যি কৰে সেই আপোনালোকক দেখাই আছোঁ মানে বিচাৰি আহিলোঁ প্ৰথমতে মানে ঢেকীয়া পালোঁ আৰু ঢেকীয়া পাত এটা লৈ লওঁ তাৰপিছত আৰু ঢেকীয়াৰ পাতটো ভৰাই ল'লোঁ মনত আৰু আহি পাইছোঁ কি এই
কাটা খুটনা বুলি কয় আমাৰ ইফালে। শাক হয়, এইটো শাক খাব পাৰে কাটা খুটনা। আৰু ইফালে পালোঁ আগ্ৰা লৈছোঁ। যিমান কাটা পায় সিমান কাটা ল'লে ভাল বুলি কয়। আৰু এইটো মানে কিবা কয়, এইটো নাম নাজানো বাৰু। কিবা এইটো ফুলৰ গছ মানে সৰুৰ পৰা আমি এইটো দিওঁ। আৰু ইফালে আছে কি তাৰা গাছ বুলি কয়। গতিকে তাৰাৰ পাতো লৈ ল'ম এটা, আৰু এটা মানে দুটাই লৈ ৰ'ব তাৰাৰ পাত। আৰু ইফালে বগৰীৰ এটা মানে পাতো ল'লোঁ, বগৰী এটা ঠানিও ল'লোঁ, টুকলুক মিনি। আৰু এটি মানে আনাৰসৰ মানে গছৰ নিচিনা মানে এটি কিবা হয় নাজানো আৰু নাম চাম। এইটোও লৈ ল'লোঁ পাত, এইটোও কাটা হয় যিহেতু, এইটোও লৈ ল'লোঁ। আৰু ইফালে আহি এইটো কিবা বেহুন বুলিও কয়, এইটোও লৈ ল'লোঁ। এইটোও মানে আমি আগৰ পৰাই লওঁ যিহেতু, এইটোও লৈ ল'লোঁ। আৰু ইফালে আছে এইটো হ'ল লাজুতি কাটা, মানে লাৰি দিলে মানে পাতটো মানে লাজ কৰে। এইটো হ'ল লাজুতি কাটাও লৈ ল'লোঁ, যিহেতু এইটোও এটা কাটা হয়, সেইকাৰণে লাজুতি কাটাৰ নাম এটা টিকলুক মানে ঠানি লৈ ল'লোঁ। লাজুতি কাটাও লাগে, আৰু যিমান মানে কাটা পায় বোলে সিমান কাটা দিলেই ভাল। আৰু টুকলুক মিনি কাটাটো লৈ ল'লোঁ। এইখিনি তুলি থাকোঁতে মনত পৰি গ'ল, অলপ আগতে লৈছোঁ বাৰু। আৰু এতিয়া মানে কি আগ্ৰা যি আছে, এই আগ্ৰা আগতে আপোনালোকে সৰু থাকোঁতে কি কৰিছিলোঁ আৰু। আমি সৰু থাকোঁতে মানে এই স্কুলত মানে গ'লে মানে চুলিত দিয়া আছিলোঁ চবৰে, মানে চুলিত চিটি দিয়া আছিলোঁ। আৰু আঠাই ধৰে মানে উলিয়াবৰ কাৰণে বহুত টান হয়। এইটো দেখিয়ে মনত পৰিছে সৰু কালৰ স্মৃতি এইবিলাক। মানে সকলোখিনি মানে বিচাৰি আনিলোঁ। আৰু এতিয়া মানে এইখিনি জেগাত মানে ধুনীয়াকৈ মানে গৰুৰ মানে বিহুৱান মানে পাঘৰখিনি মানে ইয়াতে দি দিম। আৰু এখন পিৰা ধুনীয়াকৈ ধুই লৈছোঁ, আৰু এখিলা কলপাতটো ধুনীয়াকৈ ধুই মানে পাৰি দিছোঁ। আৰু ইয়াত পাঘৰখিনি দিলোঁ, ইয়াতে অলপমান পানী ছিটাই দিছোঁ, মানে শুদ্ধ কৰি দিছোঁ। আৰু এইখিনি জগাৰ মানে দুটা মানে থোপা কৰিব, এইটো মানে ময়ো থোপা দুটা কৰি দিম, আৰু থোপা দুটাত মানে জ্বলাই দিব। গতিকে মই দুটা ভাগ কৰিম, প্ৰত্যেকটো মানে পাতে মই দুটা ভাগ কৰি ল'ম। আৰু এইটো হৈছে বগৰী, দুটা ভাগ কৰি লৈছোঁ। আৰু ঢেকীয়াৰ পাতো এটাই ছিঙি আনিছোঁ, কিন্তু দুটা ভাগ কৰিছোঁ। আৰু এইটো হৈছে আগ্ৰাৰ পাত, আৰু এটি বেহুন নেকি, আৰু এইটো বা কি নাজানো বাৰু, এইটো এনে কিবা ফুল। আৰু এইটো হৈছে মানে তাৰা গছৰ পাত। আৰু এটি মানে লাজুকি কাটাটো, এইটো মানে কাটিবৰ কাৰণে তাৰ আৰু কাটবৰ কাৰণে ভয়ো লাগে বাৰু, মানে কাঁইট আছেতো। আৰু এইটো হৈছে কাটা খুটনা। এইখিনি মানে থোপাৰ কাৰণে মোৰ যোগাৰ কৰা হৈ গ'ল। আৰু এতিয়া অলপমান মানে খেৰ আনি লৈছোঁ, মানে দুটা থোপাত দি দিম, অলপ মানে দুটাতে দি দিম। ইয়াতে অলপমান দিলোঁ, আৰু ইয়াতে অলপমান মানে দিম। এটা থোপা হৈছে কি গৰুৰ কাৰণে, গৰুৰ ফালে মানে ধোৱা দিব, আৰু এটা মানে ধোৱা দিব ঘৰৰ ফালে। আৰু এটি মানে দিলোঁ, ইয়াতে মানে যোগাৰখিনি দিলোঁ খেৰৰ ওপৰত, আৰু এইফালেও দিলোঁ খেৰৰ ওপৰত যোগাৰখিনি। আৰু দুখন বিচনা ধুই লৈছোঁ, মানে এতিয়াৰ পৰা মানে বিচা অভ্যাস কৰিব লাগিব, যিহেতু বহাগৰ মাহ পৰিল, গৰম আহি গ'ল। আৰু মায়ে মানে জুই দিলে ইয়াত, আৰু মই বিচি আছোঁ, মানে অলপমান গৰুৰ ফালে দি আছোঁ ধোৱাখিনি, যাতে গৰুৰ মানে বেমাৰ আজাৰখিনি চব নোহোৱা হৈ যাওক। আৰু আনটো থোপা দিছে আমাক ঘৰৰ মা কৰি, ঘৰৰ ফালে দিছে, মানে যাতে ধোৱাখিনি ঘৰৰ ফালে যায়। আৰু দেউতাই ইফালে মানে বিহুৱান বুলিয়ে কয়, কিছুমানে হয়তো কাপোৰো দি দিয়ে, আমি গৰুৰ পাঘৰটোৱে দি দিওঁ। আৰু দেউতাই আৰু ভাগিন ছোৱালী